নমস্কাৰ। কবিতাৰ শিৰোনাম বুঢ়া হোৱাৰ কথা নকবি পিতাই। কবি নীলাক্ষী দত্ত। আবৃত্তি কৰিছে অৰ্চনা দত্ত শইকীয়া আৰু আস্থাৰাণী শইকীয়া। আহিনৰ কহুৱা তৰাই পিতাইৰ কজলা চুৰিত পৰশ পেলাওঁতেই মোৰ দুচকুত প্লাৱনৰ ঢল নামিছিল। চিৰ তৰুণ মোৰ পিতাইক বয়স নামৰ ধুমুহাজাকৰ পৰা আঁতৰাই অনাৰ মোৰ সকলো কৌশল বৃথা হৈ পৰিল। কেনেকৈ কওঁ পিতাই, তই বুঢ়া হোৱাৰ কচৰত নকৰিবি। বাৰ্ধক্যক পৰাভূত কৰিব পৰাকৈ বুকুত গুজি ল দুৰ্বাৰ সাহস। যি সাহসত এদিন তই আইৰ হাতৰ মুঠিত গুজি দিছিলি তোৰ শক্তিশালী দুহাৰ। তোৰ আই পিতাইৰ বুকুত তুলিছিলি বিশ্বাস আৰু আশ্বাস। মোৰ ৰিক্ত জীৱনৰ প্ৰতিটো মুহূৰ্তৰ তইতো সাহস। বুঢ়া হোৱাৰ কথা নকবি পিতাই, মোৰ বুকুত আৰু নুতুলিবি আগতীয়াকৈ চিতাৰ জুই। কাৰণ তোৰ উশাহৰ লগত সম্পৃক্ত হৈ আছে মোৰ জীয়াই থকাৰ হেঁপাহ। ধন্যবাদ।